এই গোস্তৱ কি কৰি আছ? হয় কি খবৰ ভাল দে? খবৰ ভাল। এটা কথা কচোন মোক, সপ্তাহত ৰবিবাৰে কিয় বন্ধ দে? সপ্তাহতো সোমবাৰ, মঙলবাৰ, বুধবাৰে, বৃহস্পতিবাৰতো বন্ধ দিব পাৰিলে হয়, অকল ৰবিবাৰে বন্ধ কিয় দে? ঠিক আছে, মই জনাম বাৰু, কিন্তু তুমি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিছা নে নাই? কৰা নাই মই ছাবস্ক্ৰাইব। কিয় কৰা নাই? কাৰণ মইতো এনেকুৱা বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত ইউটিউবত ভিডিঅ' দিয়ে থাকো। হয় নেকি? তে হ'ব দে, ছাবস্ক্ৰাইব কৰি ল'ম। ৰবিবাৰ আহিলে মানে আমাৰ ভাল লাগি যায়, কি আমি ভাবো কি ইয়েছ আমাৰ হলিডে আহিব। যে হলিডে নহয়, ৰবিবাৰটো এটা মানে অফ ডে, কাৰণ মানুহে সপ্তাহত সদায় কাম কৰিব নোৱাৰে, ত' এদিনটো মানুহক ৰেষ্ট লাগিব, গতিকে সেইকাৰণে ৰবিবাৰে অফ ডে হিচাপত ঘোষণা কৰিছিল। কিন্তু ইয়াৰ কাৰণে তুমি যাব লাগিব পুৰা 1890 চনত। 1890 চনৰ 10 জুন তাৰিখে। 1890 চনৰ 10 জুন তাৰিখে ন? 1890 চনৰ 10 জুন তাৰিখে প্ৰথম ৰবিবাৰ আছিল, যিটো ৰবিবাৰত ভাৰতত বন্ধ দিন হিচাপত ঘোষণা কৰা হৈছিল, মানে অফ ডে। যেতিয়া ইংৰাজ চৰকাৰে ভাৰতত শাসন কৰি আছিল, তেতিয়া মানুহ বিলাকে সপ্তাহৰ 7 দিনে কাম কৰিব লগা হৈছিল, কোনো এদিন ৰেষ্ট পোৱা নাছিল। আৰু আচল কথাটো হ'ল যে প্ৰথমতে কিন্তু সকলোৰে বাবে ৰবিবাৰটো বন্ধ নাছিল। 1890 চনৰ 10 জুন তাৰিখে কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 10 দিন বন্ধ দিয়া হৈছিল, কিন্তু যিবিলাক শ্ৰমিক আছিল, কোনোবা মানে তোমাৰ কয়লা খনিত কাম কৰে, কোনোবা ইণ্ডাষ্ট্ৰীত কাম কৰে, কোনোবা মিলত কাম কৰে, সেইবিলাকৰ কাৰণে কিন্তু বন্ধ নাছিল। কিন্তু লাগাতাৰ 7 বছৰ আন্দোলন কৰিছিল। 7 বছৰ কাল আন্দোলন কৰাৰ পিছত শ্ৰমিকসকলৰ কাৰণে সপ্তাহ দিন বন্ধ দিয়া হ'ল। কিন্তু এটা কথা মই বুজি নাপালো, যে অকল ৰবিবাৰে কিয় কৰিলা? তইতো মোক কলি, মই বুজি পালো বাৰু কিয় বন্ধ দিলা, কিন্তু অকল ৰবিবাৰে কিয় দিলা? সোমবাৰ, মঙলবাৰে কিয় নিদিলা? ইয়েছ, তুমি ভাল কথা কৈছা। সপ্তাহটোৰ 7 দিনৰ অকল ৰবিবাৰে কিয় বন্ধ দিয়া হ'ল? ৰবিবাৰে এইটো কাৰণতে বন্ধ দিয়া হ'ল যে কাৰণ ব্ৰিটিছসকল খ্ৰীষ্টিয়ান আছিল, আৰু তেওঁলোকে ৰবিবাৰে গীৰ্জাঘৰত প্ৰাৰ্থনা কৰিবলৈ যায়, সেইবাবে তেওঁলোকে সেই ৰবিবাৰৰ দিনটো সপ্তাহত এদিন বন্ধ দিন হিচাপে ঘোষণা কৰিছিল। কিন্তু তুমি এটা কথা লক্ষ্য কৰিলে গম পাবা যে পৃথিৱীৰ সকলো দেশতে ৰবিবাৰে বন্ধ নহয়। মেইনলি যিবিলাক ইছলামিক কাণ্ট্ৰি আছে, সেইবিলাকত যিহেতু ফ্ৰাইডে, শুক্ৰবাৰে ইছলাম ধৰ্মীয় ব্যক্তিসকলে মছজিদত নামাজ পঢ়িবলৈ যায়, সেইবাবে তেওঁলোকে ফ্ৰাইডেটো এটা অফ ডে হিচাপত পালন কৰি আহিছে। আমাৰ ইয়াত যেনেকে ৱৰ্কিং ডে বুলিলে কি কম, মানডে টু ফ্ৰাইডে, ঠিক তেনেকে এইবিলাক কাণ্ট্ৰিত ৰবিবাৰৰ পৰাহে উইকটো ষ্টাৰ্ট হয়। মানে আমাৰ যেনেকে মানডে উইকটো ষ্টাৰ্ট হয়, তাত ৰবিবাৰে উইকটো ষ্টাৰ্ট, ৰবিবাৰৰ পৰা বৃহস্পতিবাৰলৈকে তেওঁলোকৰ সপ্তাহটো মানে ৱৰ্কিং ডে হিচাপত পালন কৰে, আৰু তেওঁলোকৰ ফ্ৰাইডে আৰু চেটাৰডে বন্ধ থাকে। চ' এইখিনি বেছিক কথা। সেইকাৰণে ৰবিবাৰ দিনটো একচুৱেলি ভাৰতবৰ্ষত বন্ধ দিন হিচাপত বা এটা অফ ডে চলি আহিছে 1890 চনৰ 10 জুন তাৰিখৰ পৰা। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, প্লিজ লাইক কৰক। আৰু এটা কথা কিন্তু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দে, কেনে কষ্ট হয়, বহুত ভিডিঅ' বনাই আছে এনান তথ্যৰ ওপৰত, গতিকে তো নাই কিবা জানবা বিচাৰ, ছাবস্ক্ৰাইব কৰিলে নাই সদায় পাই থাকিবা, ইউটিউবত পাই থাকিবা ভিডিঅ'। হয়, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ তথ্যৰ ওপৰত অসমীয়াতে ভিডিঅ' বনাই লৈ আহি আছো আপোনালোকৰ মাজলৈ। চ' চাই থকাৰ বাবে আৰু ছাবস্ক্ৰাইব কৰাৰ বাবে বহুত ধন্যবাদ। ঠিক আছে, গুড বাই।